বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল গীতি কিচেন এণ্ড ব্লগছৰ নতুন এটা ভিডিঅ'লে আৰু আজি হৈছে দেৱালী ভিডিঅ' ধামাকাদাৰ ভিডিঅ' আৰু কালিতো আমি মানে ধামাকা একো কৰিবই নোৱাৰিলো মানে গোটেই বৰষুণ দিলে কলপুলি ৰোৱাতে থাকিলে চাকি দিছোগে নুমাই থাকিলে কিন্তু আজি অলপ মানে কৰিছো আৰু সেই অকণমান দেখুৱাম আপোনালোকক ভিডিঅ' অকণমান বেছি নহয় আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাব চাই পিনি আপোনালোকে মৰম কৰিব আৰু যিসকলে প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষত থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলৈকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব ঠিক আছে ষ্টাৰ্ট কৰোঁ আৰু অকণমান প্ৰথম দিনা ভিডিঅ' মানে অৰ্থাৎ কালি ভিডিঅ'টো অকণমান দেখুৱাই দিছোঁ এয়া চাকি বন্তি ভিতৰতে জ্বলাই লৈছিলোঁ নাজানো আৰু চাকি জ্বলাবলৈ কলতলত দিয়ে নে নিদিয়ে মানে কলপুলি পুতি থোৱা আছে কিন্তু বাহিৰত একদম পূৰা বৰষুণ দিছে চিপ চিপকৈ আৰু বতাহ আহিছে এয়া আৰু উলিয়াই নিছোঁ ভগৱানেহে জানো আৰু চাকি কি হয় আৰু অৱস্থা আৰু এয়া কলতলত একদম পূৰা মানে বৰষুণ দেখিছেনে চাকি নি আছোঁ আৰু নুমাই আছে এয়া দিছোঁ চাকি নুমাই গৈছে এয়া দিবলৈ নাপালে চাকি নুমাই শেষ দুখ আৰু ফ্ৰেণ্ডছ আজি হৈছে ছেকেণ্ড দিনা আৰু কালিতো ৰাতি তেনেকুৱা হ'লেই আৰু ফটো মাৰিবলৈ নাপালোঁ চাকি জ্বলাবলৈ নাপালোঁ ক'তো যাবলৈও নাপালোঁ সাজি কাচি থকাতে থাকিলোঁ আৰু আজি নেক্সট ডে আজিও বতৰ ভাল নহয় গতিকেলৈ দিনত আমনি লাগিছে আজি ৰাতিলৈ বা কি হয় কোনো ঠিকনা নাই গতিকেলৈ এতিয়া আমনি লাগি তেতিয়া কেক এটা বনাম বুলি ল'লোঁ আৰু ভবা নাছিলোঁ যে ভিডিঅ' কৰিম গতিকেলৈ আধাকৈ দেখুৱাইছোঁ আৰু এই ধৰণে মই এটা কেক বনাইছোঁ আপোনালোককো দেখুৱাইছোঁ অকণমান ভিডিঅ'টো কৰি থৈছোঁ ৰাতিলৈ যদি পাৰোঁ অকণমান ভিডিঅ' কৰিম বুলি ভাবি থৈছোঁ আৰু এনেকৈয়ে আৰু কেকটো বনাইছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব এয়া আলহী এয়া হয় নি ফটো সেশন হাই কৈ দিয়া ভিডিঅ' কৰি আছোঁ ভতিজা হয় দেই মাষ্টৰনী বাইদেউ আমাৰ তাই আহিছে বহুত দিনৰ মূৰত সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ অঁ লৰালৰিকে ভাত পানী খাই আজৰি হ'লোঁ আৰু ন পটাপট যি আছিলে তাকে বনাই দিছোঁ আৰু ইয়াক দেৱালী এবাৰ গেলা হৈ গ'ল আৰু ন দেৱালী বুলি মানে মই এইবোৰ বনাইছিলোঁ আৰু মানে কেকটো বনাইছিলোঁ বাছ জাষ্ট বনাই হৈছে আৰু তুমি পাইছাহি গৰমে গৰমে কাটি দিছোঁ লাকখন ভাল খোৱা যি হৈছে যি পাইছা আৰু দেৱালী বুলি আৰু চাকি জ্বলাব পাৰিলে না কালি আমাৰো বান্ধা কলগছত দিওহে নুমাই থাকে আকৌ একদম আহি সেয়াই গুচি আহিলোঁ এইফালে ওলাই আহিছোঁ এতিয়া একদম মানে ঘৰত চাকি তাকি বন্তি জ্বলাই মেলি এইফালে ওলাই আহিছোঁ ঘৰৰ ফালে আৰু ইয়াত যদি ধামাকা লগাই আছে পূৰা ভাল লাগিব এতিয়া হেল্ল' বচন এইটো খেল হৈ আছে ইয়াত অ' হা হয় নকৰিবি দেই পূৰা তাত খেল পূৰা খেল হৈছে নে কি হয় নে হেৰি হা বম তামা ফুটাইছো মই হেৰি দফা দেখিছো ন বোলো একদম পুৰা ফুটাই আছো কালি বোলে বেলেগ হয় নি বা বোকা বৰষুণ বতৰে কিবা কৰি দিলে দেই কি হৈছে হেপী দেৱালী ৰে হেপী দেৱালী চবকে হেপী দেৱালী কৈছো দিছো ফুটাইছা নি অ দলিয়া দিলা ফুটাটো নি খেলিবলৈ আহিছে নেকি ইয়াত খেল এবাৰ খেল নহ'লে ন হাই কৈ দিয়া হেপী দেৱালী
কালি যে কিমান বেয়া লাগিছিলে ন কালি সঁচাকে ইমান বেয়া লাগিছে চাকি গছ কলগছলে নিছিলহে নুমায়ে থাকে চাকি জ্বলাবই নোৱাৰি আৰু ড্ৰেছ কচি মেলি ওলালো আকৌ ইনে ফটো এটা মাৰিবলৈ নহ'লে আমি তেনেকে চাকি এনেকে কৈ ফটো ইমান ধুনীয়াকে হেৰি কৰিছো চাকি বেয়া লাগিলে কেতিয়া জ্বলিব চাই থকা হৈছে কেতিয়া জ্বলিব ফুট 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 কাণ কলা হৈ গ'ল হাই কৰি দে কলালো এতিয়া ভাল লাগিব ন বহুত ধুনীয়া দেখিবলে বাপৰে একদম টপৰ টপৰকে পুৰি একদম গোটেইখিনি ধৰিবি ইমান ধুনীয়া লাগিলে কি হ'ল আৰু ফুচুকা বম উলিয়াই এবাৰ তললে এবাৰ ওপৰলে আকৌ এইটো ফুটিলে দেৱালী হেপী একদম ধামাকা ন কালি একদম মানে হেৰি ভিতৰলে এইটো ফুটাম ৰ'ব আজি দুটা আজি কোন ক'ত যাব ঠিকনা নাই এতিয়া একদম এটো কিন্তু বৰ ডাঙৰ হেৰি ডাঙৰ আতত দবি দেই লাইটাই নহয় শুনিছা নাই লাইটাই নহয় আকৌ মই লাইটা ফুটাই থৈলো খনি সাৱধান দে কিন্তু চকুটোৰ কাৰণে সাৱধান দে যে মানুহ কোনে কোনে আহিবা কি কৈছে এইটো পায় এনেকা কাগজ এখনত এইফালে দেৱালী খেলি থাকোঁতে চাহো আহিছে চাহ খাম এতিয়া এইফালে পকৰি খাওঁ গুড়ৰ সৈতে চাহ খাই আৰু মজা খাই লওক খাওঁ পকৰি দেৱালী খেলি থকা মাজতে চাহ কিমান ভাল লাগিছে অকল আমাৰ ঘৰৰ মানুহখিনিয়ে দেই এইখিনি আৰু মানে বেলেগ কোনো নাই আমি ঘৰৰ ভিতৰত কেম্পাছৰ ভিতৰতে মানে একদম পুৰা ফূৰ্তি কৰি আছো গতিকে কেনেকুৱা লাগিছে আমাৰ ঘৰৰ পৰিৱেশখিনি মানে ঘৰৰ মানুহখিনি আপোনালোকে জনাব দেই কমেণ্টত কিমান গাল জ্বলালে আৰু এতিয়া ইমানখিনি আছে আৰু ন পুৰা এজনী মানুহে চবে ফুৰি গৈছে এগৰাকী একদম চাহ বনাই ব্যস্ত মানে খাবলৈ ব্যস্ত যেতিয়া চবকে তুলিছো নুতুলাকে কেনেকে থাকো বাৰু ইমান কষ্ট কৰি থাকো বৌ হয় দেই সৰু বৌ হয় খাই গৈ দিয়া আকৌ আজিকালি ইমান ধুনীয়াকে সাজিকে যেনেকে আজিকালি ইমান লেতেৰি হৈ থাকিলে ডাৱৰীয়া বতৰ কাৰণে মন ডাৱৰীয়া ন মই খালো দুটা খালো ব'লক এতিয়া আকৌ দেখুৱাম কি ক'ত কৰি আছে আৰু
হয় নেকি সেইটোৱে বহুত এইজনক বেছিকে বিচাৰি পায় ভৰি পুৰিলে আকৌ নাই যোৱা আমি গলো দেৱালী কালি বতৰে যি কৰিলে কৰিলাম আজি এইডোখৰ ওলাই আহিছো কাৰণে হৈছে আৰু তাক ঘৰত থকা হ'লে আমাৰো নহ'ল নুমালেও নুমাক দিয়া আমাৰ চাকি জ্বলাব নাপায় বুলি নজ্বলাব ইয়াত বেছ চাকি কালি নে দুপৰ মই কালি স্কুলত ল'ৰাটোক লৈ পেলাই জ্বলাইছিলো ফোন মানে সি ধৰিবও লাগিব নহয় এতিয়া কিন্তু অকমান পিছলে আহে খোলা খেদি 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 আহি আছে বম নহয় জানো দেৱালী বুলি একদম ফূৰ্তি হ'ল আৰু মানে কালিতো একোৱেই কৰা নহ'লে আৰু ভিতৰতে থকা হ'ল হাতী কাচি ওলালোঁ কিন্তু ফটো এটা মাৰিবলৈও মানে সুবিধা নহ'লে আৰু আজি এয়া পূৰা অলপ ফূৰ্তি হ'ল আৰু এতিয়া বৰষুণ দি দিলে আধা ফূৰ্তি কৰি আৰু সামৰি দিয়া হ'ল আৰু আমিও এতিয়া মই ঘৰলৈ গুচি আহিছোঁ এতিয়া বৰষুণত আৰু আহিছোঁ এয়া আমাৰ কলপুলি একদম মানে চাকি জ্বলি আছে পাতকেইখিলাৰ তলত যিকেইটা চাকি আছে সেইকেইটা জ্বলি আছে আৰু আৰু যিমানখিনি পাৰিলোঁ দেখুৱালোঁ আপোনালোকক মানে ক'তো যোৱা নহ'লে আৰু ঘৰলৈকে ঘৰৰ ভিডিঅ'তে দেখালোঁ আৰু ল'ৰাখিনিয়ে গোটেইখিনিয়ে ফূৰ্তি কৰিলে আৰু ঘৰতে গোটেই মানুহখিনিক আপোনালোকক দেখুৱালে ঘৰৰ মানুহখিনি ইমানখিনি আৰু বতৰ বেয়া বৰষুণ দি দিলে চাকিও নুমাই গ'ল আৰু এই লাইটিংবোৰে যি জ্বলি আছে আৰু গতিকে লৈ অকণমানি ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মৰমবিলাক দি যাব আৰু সকলোৱে ভিডিঅ'বিলাক শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ তেনেহ'লে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈ সকলো সুস্থ থাকক আপোনালোকৰ পৰা মই বিদায় লৈছোঁ বাই বাই